নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ভট্টদেৱ বিশ্ববিদ্যালয়ত মুকলি হোৱা অফিচ এছিষ্টেণ্ট গ্ৰেড 4 তMTS লাইব্ৰেৰিয়ান এছিষ্টেণ্ট ফাইনেন্স অফিচাৰ একাউণ্ট এছিষ্টেণ্ট একাউণ্ট জুনিয়ৰ এছিষ্টেণ্ট এই পদসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ লাষ্ট ডেট হৈছে অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট 15 এপ্ৰিল 2026। ভট্টদেৱ বিশ্ববিদ্যালয়ত 11টা পোষ্ট মুকলি হৈছে। ইয়াৰ লাষ্ট ডেট 15 এপ্ৰিল 2026। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখা পাইছে। গ্ৰেড 4 লাইব্ৰেৰিয়ান এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ফাইনেন্স অফিচাৰ ইত্যাদি 11টা পোষ্ট মুকলি হৈছে। লাইব্ৰেৰিয়ান পোষ্ট আছে এটা, এইটো হৈছে আনৰিজাৰ্ভ। ইয়াৰ একাডেমিক লেভেল 14 PL 1,64,200 পৰা 2,18,200। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে ইয়াত দেখিছে। দ্বিতীয়টো এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, স্ক্ৰীণত দেখিছে আপোনালোকে 57,700 পৰা 1,82,400 একাডেমিক লেভেল 10। 3 নম্বৰত আছে এটা পোষ্ট আছে ফাইনেন্স অফিচাৰ। পে'মেণ্ট হৈছে 30,000 পৰা 1,10,000, গ্ৰেড পে'টো 14,500। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী, লগতে 8 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফাইনেন্স একাউণ্টৰ ওপৰত। আৰু জুনিয়ৰ এছিষ্টেণ্টৰ 14,000 পৰা 49,000 পে'মেণ্ট আৰু 8,700 গ্ৰেড পে'। ইয়াতেও 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মাৰ অৰ্থাৎ কম্পিউটাৰৰ নলেজ থাকিব লাগিব আৰু ডিগ্ৰী কমপ্লিট হ'ব লাগিব। একাউণ্ট এছিষ্টেণ্টৰো পে'মেণ্টটো 14,000 পৰা 49,000 আৰু গ্ৰেড পে' হৈছে 8,700। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হৈছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰটো জানিব লাগিব। ইয়াতে গ্ৰেড 4ৰ কথা দিছে। গ্ৰেড 4ৰ পোষ্ট আছে 5টা, আনৰিজাৰ্ভৰ 3টা, OBC এটা আৰু ST প্লেনৰ এটা। ইয়াতে 12,000 পৰা 37,500 পে'মেণ্ট আৰু গ্ৰেড পে' হৈছে 4,400। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হ'ব আপোনাৰ মেট্ৰিক পাছ বিচাৰিছে অৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও হ'ব, নতুবা। এজ লিমিটটো ইয়াতে আপোনালোকে নিশ্চয় দেখিছে, ৰিলেক্সেশ্যন আছে কটাৰ বাবে, বাকী যেনে নৰ্মেলি বেলেগ। ইয়াতে এপ্লিকেশ্যন ফিজ আছে লাইব্ৰেৰিয়ান এছিষ্টেণ্টৰ 3,000 টকা, কিন্তু SC STৰ বাবে 1,500 টকা। ফাইনেন্স অফিচাৰৰ 2,000 টকা, কিন্তু SC STৰ ৰিজাৰ্ভ কেটেগৰীৰ বাবে 1,000 টকা। জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট MTS অৰ্থাৎ গ্ৰেড 4ৰ বাবে 1,000, কিন্তু SC STৰ বাবে 500 টকা। ইয়াত আমি কেনেদৰে এপ্লিকেশ্যন কৰিম সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে লাষ্ট ডেট হৈছে 15 এপ্ৰিল আৰু লাষ্ট ৰিচিপ্ট লোৱা অৰ্থাৎ পে'মেণ্ট কৰাৰ লাষ্ট ডেট 22 তাৰিখলৈকে থাকিব। ইয়াতে আমি এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, প্ৰথমে ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব লাগে সেই বিষয়ে আমি জানিম। প্ৰথমে আমি চাইন আপত যাব লাগিব। চাইন আপত যোৱাৰ পিছত আমি ইমেইল ID, কনফাৰ্ম ইমেইল ID, পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড, মোবাইল নম্বৰ মাৰি পেলাই চাইন আপ কৰিব লাগিব আৰু পাছৱৰ্ডটো মনত ৰাখিব লাগিব। ইয়াৰ পিছত আমি লগ ইনত যাব লাগিব। লগ ইনত গৈ ইউজাৰ নেম অৰ্থাৎ ইমেইল ID আৰু পাছৱৰ্ডটো দি পেলাই কেপচাকেইটা বহাই লগ ইন কৰিব লাগিব আৰু এনেদৰে আমি এপ্লিকেশ্যনটো কমপ্লিট